সহযোগ কৰিছে সানৰাইজ মছলা গুণে মানে শ্ৰেষ্ঠ Yamaha MT-15 Damn the Darkness Fortune Kings Soya Oil Fidoka King আৰু Borolin মামা ও মামা কোনে একো নকয় কিয় কি হৈ আছে ঘটনাটো তাকে কি হৈছে কছৰে বৰুণা বৰুণা ভিডিঅ'ৰ মানে ভিডিঅ' জানিম নহয় কিয় সকলোবোৰ পালেহিনে পালেই কেতিয়াবাই মোৰ মানে কোৰ্টতে অলপমান দেৰি হ'ল ভাবিছিলোঁ আজিৰ পৰা দুখন দিনবোৰ শেষ হ'ব এই ঘৰখনৰ আকৌ সুখৰ দিনবোৰ ঘূৰি আহিম মই দেখোন তোক ৰাতিপুৱাই কৈছিলোঁ যে ভাল দিনবোৰলৈ মোৰ বৰ ভয় লাগে তইতো তেতিয়া বিশ্বাসী কৰা নাছিলি এতিয়া প্ৰমাণ পালি মানুহে কয় দুখৰ পাছত হেনো সুখ আহে কিন্তু আমাৰ জীৱনলৈ দেখোন দুখৰ পাছত কেৱল দুখেই লাগি আছে মই জীৱনটোত জানি বুজি কাৰো একো অন্যায় কৰা নাই হয়তো চাগে আগৰ জীৱনত মই বহুত ডাঙৰ কিবা ভুল কৰিছিলোঁ যাৰ প্ৰতিফল মোৰ ঘৰখনে ভুগি থাকিব লগা হৈছে তই একেবোৰ কথা কৈ নাথাকিবি বুলি আগতেও কৈছোঁ তাৰ পিছতো তই একেবোৰ কথাকেই কৈ থাক জীৱনত কাৰ দুখ নাই কচোন সকলোৰেতো দুখ আছে আনৰ লগত মোক তুলনা নকৰিবিও দাদা তই আন মানুহৰ দৰে নহয় নেকি মনৰ লগত যিবিলাক ঘটি আছে সেইবিলাক পৰিস্থিতি সাপেক্ষে হৈ আছে তই জান এইবিলাক কাৰোবাৰ চক্ৰান্তৰ বাবে মন আজি জেলত থাকিবলগীয়া হৈছে আৰু আজিতো দেখা পাইছই উকিলৰ হেমাহিৰ বাবে মনে আজি জামিন নাপালে তাত তোৰ কি দুখ কচোন তই এনেকুৱা অপ্ৰয়োজনীয় কিছুমান চিন্তা কৰি নাথাকিবি তই এনেই নিজকে দুৰ্বল কৰি তুলিছ গম পাওঁনে ডাঙৰ দা এনেকে মন মাৰি নাথাকিবিচোন তোৰ কি দুখ লগা নাই তোৰ নিজৰ ভাইটিৰ লগত তেনেকুৱা হ'ব লাগিছিলে তেতিয়া তই গম পালিহেঁতেন তই কি ক'ব বিচাৰিছ তহঁতক নিজৰ দাদা বুলি নাভাবো তেতিয়াহ'লে তই দুখ নকৰিবি বুলি কিয় কৈছ আৰু কি ক ঘৰখনত সকলোৱে কন্দা কথা কৰি আছে মই এতিয়া কি সকলোকে গৈ কম নেকি আৰু কাণ বুলি তহঁতে মোক কি বুলি ভাবো নেজানো মই তহঁতক নিজৰ দাদা বুলি ভাবো আৰু গোটেই দিনটো ভাত খোৱা নাই জানো না সৰুতে আহিলে একেলগে ভাত খাম বুলি আৰু তাৰ পাছত তই মোক তেনেকে কৈছ কৰ দুখ কৰ আৰু কান তহঁতি মই চবকে কওঁগে চবেই কান্দক কান্দি থাকক ট্ৰেজেডি ফালি থাকক চবেই অনন্যা অন্তৰক দেখা নাই যে তাই ঘৰলৈ গ'ল কেতিয়া গ'ল তোমালোক ওলাই যোৱাৰ পিছতে গ'ল আজিৰ দিনটোত তাই আকৌ ঘৰলৈ কিয় গ'ল হঠাতে দেউতাকৰ গাটো বেয়া কৰিলে সেইকাৰণে যাবলগীয়া ঘৰখনৰ কিবা এটা সমস্যা হ'লেই যে তাইৰ দেউতাকৰ বেমাৰ হয় কিয় তুমি যাবলৈ তাই মিছা কৈছে বুলি ভাবিছা নেকি মনৰ বিয়াৰ সময়তো তাই ঘৰলৈ গ'ল এতিয়া আকৌ আজি তাই মিছা মতা নাই দেউতাকে ফোন কৰিলে ময়ো কথা পাতিছোঁ মাজনী আদিত্যৰ মাকে যে মোক তেওঁলোকৰ ঘৰলৈ মাতি পঠাইছে তাৰ বিষয়ে তুমি কিবা জানা নেকি
নাই নাজানো তেখেতে মাত্ৰ ক'লে যে কথাটো ঘৰৰ লগত জড়িত সেইবাবে ঘৰৰ ডাঙৰ মানুহৰ লগতহে আলোচনা কৰি এতিয়া মোৰ ভয়ো লাগিছে নহয় ইমানবোৰ টকাৰ কথা কিয় বা মাতিছে কি বা কয় আৰু কেনেকৈ বা মানুহ আপুনি একো ভয় কৰিব নালাগে তেখেত বেয়া মানুহ নহয় মাত্ৰ তেওঁ যি সোধে কথাটো খোলাখুলিকৈ ক'ব একো লোকধাক কৰিব নালাগে এতিয়া তোমাকেই চোৱাচোন কেইদিনমানৰ পাছত মই তোমাক এখন ঘৰলৈ উলিয়াই দিব লাগিব তোমালোক কেতিয়ানো ইমান ডাঙৰ হ'লে ধৰিবই নোৱাৰিম তোমাক উলিয়াই দিয়াৰ সময়ত মোৰো দুখ লাগে কেতিয়াবা ভাবোঁ যদি মই চিনাকি ঘৰখনত তোমাক উলিয়াই দিব পাৰিলোঁ হয় কিমান ভাল কথা হ'ল হয় আৰু আমিও সুখত থাকিব পাৰিলোঁ হয় যদি তোমাৰ চিনাকি মানুহজনৰ হাতত তোমাৰ জীৱনটো কটাই দিব পাৰিলোঁ হয় আমি কিমান সুখত থাকিব পাৰিলোঁ হয় কি কৰিছা এইবোৰ তুমি দেউতা আজি সেইকাৰণে প্ৰস্তাৱ এটা পাই মই নাকচ কৰিব নোৱাৰিম মাজনী তুমি কান্দিছা কিয় এয়া আনন্দ কৰা সময় মই কিন্তু সদায় আহি থাকিম এইখন ঘৰলৈ আহি থাকিবা এইখন তোমাৰে ঘৰ তোমাৰ যেতিয়াই মন যায় তুমি তেতিয়াই আহি থাকিবা এই বিয়াখন হ'বই লাগিব নালাগে 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 মই পুতলা নহয় যে বাৰে বাৰে অপমান কৰাৰ পাছতো মোৰ আত্মসন্মানত আঘাত লাগিব কিয় কৰিলে এইবোৰ মোৰ আবেগ অনুভূতিৰ লগত লৈ পেলাই কিয় খেলিলে তাই বিয়া হোৱাৰ মন আছিল নে নাই আপোনালোকে কিয় নুসুধিলে নিজৰ সন্তানক এই কথাটো সোধাৰ প্ৰত্যেকজন দেউতাকৰে কৰ্তব্য নে টকাখিনি ঘূৰাই দিয়াৰ ভয়ত আপোনালোকে এইখিনি নাটক কৰিলে মই ডাঙৰ দাৰ কথাখিনি এতিয়া ভাবি থকা নাই মোৰ ৰহস্যটো কেনেকে উলিয়াব পাৰি তাকে ভাবি আছো কালি বাইদেৱে কিবা ক'লে নেকি বাইদেৱে একো ধৰিবই পৰা নাই নহ'লে এবাৰ বৰবনক ফোন কৰি চাচোন পেহী মানে কাম কৰি আছিল সেইবাবে চাহকাপ মই বনাই আনিলো তুমি মা তোমাৰ কি হৈছে কোৱাচোন একো হোৱা নাই কিন্তু তোমাক মই আগতকে অকণমান বেলেগ দেখিছো একেইতো আছো আগতে তুমি সৰু সৰু কথাবোৰত বৰ দুখ কৰি থাকা কিন্তু এতিয়া নকৰো এতিয়াৰ পৰা মই আৰু কোনো কথাতে দুখ নকৰো কিবা এটা সমস্যা হলে আমি দুখ কৰিলে নহব সমস্যাৰ সৈতে আমি যুঁজ দিব লাগিব আপোনালোকেও দুখ নকৰিব কালি জামিন নহল কি হল কেইদিনমান পাছততো হব আপুনি মই যদি দুখ কৰি থাকো কোৰ্টে জানো জামিন দিব এতিয়াৰ পৰা মই দুখ নকৰো সমস্যাবোৰৰ সৈতে যুঁজিম ইমানবোৰ মানুহ থকাৰ পাছতো কাৰোৰে চকুত নপৰিলে তাকেইতো
মই নেদেখিলেও কোনোবা এজনেতো দেখিব লাগিছিল। সেইবোৰ একো হোৱা নাই। মই বাৰু আপোনাক এবাৰ লগ কৰিব পাৰিম নেকি? কিবা নতুন প্ৰব্লেম হৈছে নেকি বাৰু? নাই নাই, প্ৰব্লেম একো হোৱা নাই। মই বেলেগ এটা কথা পাতিবৰ বাবেহে আপোনাক ফোন কৰিলোঁ। কোৱাচোন। এনেকৈ ফোনত কোৱা কথা নহয়। আদৰৰ